নমস্কাৰ, মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি মই আন এটা ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। আজি বনাম ঠেকুৱা। ছট পূজাত বিশেষকৈ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। ঠেকুৱা বনাবলৈ আমাক কি সামগ্ৰী লাগিব আহকচোন। মই ইয়াতে লৈছোঁ নাৰিকল লৈছোঁ এবাটি। তাৰপিছত মই এই বাটিটোত লৈছোঁ এবাটি মই আটা লৈছোঁ। মই ইয়াতে 3 বাটি আটা ব্যৱহাৰ কৰিম। মই আপোনালোকক দেখাবৰ কাৰণে ইয়াতে লৈছোঁ। মই হাফ বাটি লৈছোঁ চাউলৰ গুড়ি। চাউলৰ গুড়ি দিলে মানে ঠেকুৱাটো মচমচীয়া হয় খাবলৈ। ইয়াতে লৈছোঁ আধা বাটি চেনি পানী লৈছোঁ। আপোনালোকে মিঠাটো কম বেছি কৰিব পাৰে। লগতে মই ইয়াতে ৰিফাইন লৈছোঁ 3 চামুচ। আহকচোন আমি বনাওঁ। ইয়াতে মই কাঁহী এখন লৈ লৈছোঁ। এতিয়া মই আটাখিনি দি দিম ইয়াত। ইয়াতে মই 3 বাটি আটা লৈছোঁ। লগতে মই সামান্য নিমখ লৈছোঁ। নিমখখিনি ইয়াত দি দিম। লগতে মই এইখিনি সানি ল'ম। নিমখৰ লগত মোৰ আটাখিনি সানা হৈ গৈছে। এতিয়া মই নাৰিকল লৈছোঁ, নাৰিকলখিনি দি দিম। লগতে হাফ বাটি চাউলৰ গুড়িখিনিও দি দিম। গোটেইখিনি মই সানি ল'ম। এই ঠেকুৱা খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই চাব। এতিয়া মই ৰিফাইনখিনি দি দিম। ইয়াতে আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ঘিউ দিয়া নাই। সকলোবোৰ ধুনীয়াকৈ সানি ল'ব। এয়া মোৰ আটাখিনি সানা হৈ গ'ল। এনেকৈ ডো বান্ধিলে আপোনালোকে গম পাব আটাখিনি সানা হৈ গ'ল। এতিয়া মই অলপ অলপকৈ চেনি পানীখিনি দিম। একেবাৰে দি দিলে কি হয়, আটাটো মানে ডোটো ঢিলা হয়। সেইকাৰণে অলপ অলপকৈ দিলে ভাল হয়। আৰু আটাৰ ডোটো ঢিলা নকৰিব, টাইটকৈ বান্ধিব লাগিব। মই অকণমান চেনি পানী দি আটাখিনি সানি ল'ম। এনেকৈ মই আটাখিনি সানি লৈছোঁ। বেছি ঢিলা কৰা নাই, একেবাৰে টাইটকৈ সানিছোঁ আটাখিনি। এতিয়া মই এনেকৈ এটা এটাকৈ ঠেকুৱা শ্বেপ দি দিম। এনেকৈ গোল কৰি। তাৰপিছত এইটো হাতত লৈ পেলাই মই এনেকৈ
প্ৰেছ কৰি মই ডিজাইনৰ কাৰণে যে কাটা চামুচ ব্যৱহাৰ কৰিছোঁ। এনেকৈ আপোনালোকে ডিজাইন দিব পাৰে। মই এনেকৈ গোটেইখিনি এনেকৈ বনাই ল'ম। আপোনালোকে ডিজাইন নিদিলেও এনেকৈ নৰ্মেলি ৰাখি বনাব পাৰে, একো অসুবিধা নাই। মই সকলোখিনি এনেকৈ কাটা চামুচেৰে ডিজাইন কৰি বনাই ল'ম। এয়া মই সকলোখিনি ডিজাইন দি বনাই দিছোঁ, আপোনালোকে চাব পাৰে। আৰু কিছুমান মই ডিজাইন নিদিয়াকৈও ৰাখিছোঁ। এয়া এতিয়া মই ভাজি দেখাম। কেৰাহী গৰম হৈছে, মই ৰিফাইন অইল দিছোঁ। এতিয়া মই এটা এটাকৈ ভাজি দিম। এইটো পিঠি ভজা হ'ল, মই এতিয়া লুটিয়াই দিম সিটো পিঠিলৈ। আপোনালোকে এই ঠেকুৱাটো এমাহ ধৰি খাব পাৰে। ভালকৈ টেমা এটাত ৰাখি দিলে এমাহলৈ খাব পাৰিব। আৰু 5 মিনিট মই ভাজি ল'ম। এয়া মোৰ ঠেকুৱাখিনি ভজা হৈ গ'ল। ইয়াতকৈ আৰু মই বেছি ৰঙা নকৰোঁ, ইমানখিনিয়ে ৰাখিম। মই প্লেট এটাত তুলি ল'ম। এনেকৈ মই আৰু বাকী থকাখিনিও ভাজি ল'ম। এয়া মোৰ বাকীখিনিও ভজা হৈ গ'ল। এতিয়া মই তুলি ল'ম।
এইখিনি মোৰ ঠেকুৱা বনোৱা হৈ গ'ল। এয়া আপোনালোকক দেখুৱাই দিছোঁ কিমানখিনি মোৰ মচমচীয়া ঠেকুৱা ৰেডি হ'ল। এয়া চাওক। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।